Hello everyone, সকলোকে চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালো। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম কনষ্টেলেশ্যন অৰ্থাৎ তাৰকা মণ্ডলৰ বিষয়ে। পৃথিৱীৰ যিকোনো স্থানৰ পৰা যদি আমি ৰাতিৰ আকাশখন চাওঁ, বিশেষকৈ ফৰকাল ৰাতিৰ আকাশখন চালে আমি হাজাৰ হাজাৰ তৰা দেখিবলৈ পাওঁ। আৰু এই তৰাবোৰেই আদিম যুগৰ পৰাই গোটেই মানৱ সমাজক বৰকৈ আকৃষ্ট কৰি আহিছে। ভাষা আৰু কৃষিৰ আৱিষ্কাৰ হোৱাৰ বহু আগতেই মানুহে আকাশখন চাবলৈ শিকিছিল। আৰু এই আকাশৰ তৰাৰ অৱস্থানসমূহ অধ্যয়ন কৰিয়েই যাতায়াতৰ সময়ত মানুহে দিশ নিৰ্ণয় কৰিছিল আৰু ইয়াৰ উপৰিও মানুহে ঋতু পৰিৱৰ্তনৰ আগজননী পাইছিল। গ্ৰীচ, ৰোমান, বেবিলন আদি প্ৰাচীন সভ্যতাসমূহত এই কনষ্টেলেশ্যনসমূহৰ অধ্যয়নৰ আভাস পোৱা গৈছিল। তেওঁলোকে নিশাৰ আকাশখনত বিভিন্ন তৰাৰ পেটাৰ্ণ লক্ষ্য কৰিছিল আৰু এই গোটেই পেটাৰ্ণবোৰক নানান জীৱ-জন্তু অথবা অন্যান্য মাইথলজিকেল কেৰেক্টাৰৰ ওপৰত কল্পনা কৰি এনে কনষ্টেলেশ্যন অথবা পেটাৰ্ণসমূহৰ নামাকৰণ কৰিছিল। এই সমগ্ৰ পৃথিৱীক আমি যিদৰে বিভিন্ন দেশত বিভক্ত কৰি লৈছোঁ, ঠিক সেইদৰে আকাশখনো অধ্যয়নৰ বাবে নানান ভাগত ভাগ কৰি লোৱা হৈছে আৰু এনে প্ৰত্যেকটো ভাগকে আমি কনষ্টেলেশ্যন বুলি ক'ব পাৰোঁ। কনষ্টেলেশ্যন শব্দটো মূলতঃ কো আৰু ষ্টেলা এই দুইটা শব্দৰ সমষ্টি। লেটিন ভাষাত কো শব্দৰ অৰ্থ হৈছে একেলগে থকা আৰু ষ্টেলা শব্দৰ অৰ্থ হ'ল ষ্টাৰ। গতিকে একেলগে থকা তৰাৰ সমষ্টিক আমি কনষ্টেলেশ্যন বুলি অভিহিত কৰিব পাৰোঁ। ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়নে সমগ্ৰ আকাশখনক প্ৰায় ৮৮টা কনষ্টেলেশ্যনত বিভক্ত কৰিছে, কিন্তু একে সময়তে আমি গোটেই কনষ্টেলেশ্যনখিনি দেখা নাপাওঁ। উত্তৰ গোলাৰ্ধত দেখা পোৱা কনষ্টেলেশ্যনখিনি দক্ষিণ গোলাৰ্ধৰ পৰা আমি দেখা নাপাওঁ। ঠিক সেইদৰে দক্ষিণ গোলাৰ্ধৰ পৰা যিখিনি কনষ্টেলেশ্যন দেখা যায়, সেই কনষ্টেলেশ্যনখিনি উত্তৰ গোলাৰ্ধৰ বাসিন্দাসকলে উপভোগ কৰিব নোৱাৰে। ঠিক সেইদৰে ঋতু সলনি হোৱাৰ লগে লগে কনষ্টেলেশ্যনবোৰো আকাশত সলনি হোৱা দেখা যায়। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে কৰা পৰিভ্ৰমণৰ বাবে এনে কনষ্টেলেশ্যনসমূহৰ অৱস্থানৰ পৰিৱৰ্তন ঘটে। এই কনষ্টেলেশ্যনসমূহ বিভিন্ন সভ্যতা আৰু সংস্কৃতিৰ অবিচ্ছেদ্য অংগ আৰু যাক লৈ বিভিন্ন মুখৰোচক প্ৰথা প্ৰচলিত হৈ আছে। গ্ৰীক প্ৰথা অনুসৰি আমি দেখা অৰায়ন আছিল এক নিপুণ চিকাৰী আৰু এদিন এই অৰায়নে পৃথিৱীৰ সকলো জীৱকে বধ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হয়। কিন্তু এই জীৱকুলক ৰক্ষাৰ বাবে আৰু অৰায়নক প্ৰতিহত কৰিবলৈ অন্যান্য দেৱ-দেৱীসকলে এটা বিশেষ স্কৰ্পিয়নৰ সৃষ্টি কৰে আৰু এই স্কৰ্পিয়নে অৰায়নক দংশন কৰি পৰাস্ত কৰে। গতিকে এনে কিংবদন্তি অনুসৰি স্কৰ্পিয়ন আৰু অৰায়ন এটা আনটোৰ শত্ৰু। সেয়েহে এই দুইটা কনষ্টেলেশ্যন আমি আকাশত একে সময়তে দেখা নাপাওঁ। গ্ৰীষ্মকালত উত্তৰ গোলাৰ্ধৰ দক্ষিণ দিশত স্কৰ্পিয়ন কনষ্টেলেশ্যন দেখা পোৱা যায়। ঠিক সেইদৰে শীতকালত আমি আকাশত অৰায়ন কনষ্টেলেশ্যন দেখা পাওঁ। এইদৰে বিভিন্ন আমোদজনক কাহিনী এনে কনষ্টেলেশ্যন আৰু আকাশক লৈ প্ৰচলিত হৈ আছে আৰু অনাগত ভিডিঅ'সমূহত আমি এই বিষয়ে আৰু বহলকৈ কথা পাতিম। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।